Hello guys, welcome to my new vlog. Video to যেন আপোনালোকে শেষলৈকে চাই। আমি আজি পাৰ্কত যাম, ভিডিঅ' বনাম আৰু কিবা কিবি খাম। 20 টকা এটা লৈ লৈছে আৰু 20 টকা এটা লৈ লৈছে কৈছে কিবা কিবি খাম। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। फर्स्ट टाइम আজি বহুত দিন হ'ল খুজবুহঁতৰ ঘৰ গৈ আছো और बात ভাল লাগিল না মই ঘৰটোৱে পাহৰি গলো। এইটো খুজবুৰ ল'ৰা মাহেৰ। বহুত দিনৰ পিছত মই ইয়াক দেখা পালোঁ। বহুত কিউট হয় আৰু সি শুই আছিলে আমি যাওঁতে, চ' নুঠালোঁ আৰু ইমান কিউট ধুনীয়াকৈ শুই আছে চাওকচোন। আমি আজি পাৰ্কত যাম, ভিডিঅ' বনাম আৰু কিবা কিবি খাম। 20 টকা এটা লৈ লৈছে আৰু 20 টকা এটা লৈ লৈছে কৈছে কিবা কিবি খাম। এনজয়মেন্ট আছে, বহুত এনজয়মেন্ট আছে। এতিয়া আমি আহিছোঁ বৰ্তমান তেজপুৰৰ কল পাৰ্কখনত। এতিয়া খুজবুৱে আমাৰ কাৰণে কল পাৰ্কৰ টিকেট লৈ আছে আৰু এয়া টিকেট লৈ আহি আছে, তাই আহি আছে। কিবা ডিসকাউন্ট দিছে নেকি? টিকেট লৈ আহিলোঁ এতিয়া। কিবা ডিসকাউন্ট দিছে নেকি? এই ডিছকাউণ্ট কি ক'ব, মাছ অনা নাই ন? পাৰ্কত যাম, এতিয়া মই বেগৰ হৈ বা বহুত ধুনীয়া মাছ পালে। ভাল লাগিছে। বহুত ভাল লাগিছে। সোমাব দিছে খেদে। এখন চলি আছে খুজবুৰ ফটো ভাল নাহিলে চাগে ন? এইটো 1001 ন ক্লিক নম্বৰ। इस सज्जन को क्या तकलीफ है भाई? क्या तकलीफ है इनको? 2,000 years later, 6.5 hours later, a few inches later, day 2, day 3, day 4, a few moments later, one eternity later. আমনি লাগিছে, ইহঁতকেইটাও আহি পোৱা নাই আৰু ইহঁতকেইটা পুৰা ফটো উঠাতে ব্যস্ত হৈ আছে। এনেকুৱা লাগিছে যে মই মাহী মাকৰ ল'ৰা। 5 ঘণ্টা হ'ল ফটোৱে ক্লিক কৰি আছে খুজবুৱে। তাই নিজকে নিজে চিনিয়ে নাই পোৱা কোন হয়। পাহৰি গলি না? हाय गाइस, ये मैं हूँ और ये तू कौन है? कौन है तू? 2,000 years later. আহি পালে আমাৰ সুদূৰ ক পাইছে ঢেকীয়াজুলি
আৰু আপুনি বা অঁ প্লেন চাবলৈ টানি টানি প্লেন নহয় প্লেন 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 চাব টানি আনিছে কি চাব লাগিব এইখন কি হয় কৈ দিয়া অঁ সেইখন প্লেন অঁ খুচবুৱে দহি পুচকা খোৱালে কিন্তু আমাক খোৱা নাপায় নিজে নিজে খাইছে চাহ সেয়া মোকে কোনো খাব নামাতিলে টেঙা দিছে নেকি খাবলৈ বহি আছে চব খাবলৈ বহি আছে কি খাবলৈ কি অৰ্ডাৰ দিছে তই মই দিছো আপোনাৰ ভেকুলী কলিজা আৰু তুমি উপমা ভাজি তুমি নিগনি পিটিকা আৰু তুমি কি খাবা অঁ ইয়ে মানুহ খানা খাব এয়া বিভূষিতা আমাৰ মৰমৰ বিভূষিতাই আমি যেতিয়া ৰিলচ বনাই আছিলোঁ মনে মনে তাই ভিডিঅ' কৰি আছিলে চাওক